এই চুটি ছবিখনৰ সৈতে জড়িত সকলো চৰিত্ৰই কাল্পনিক। বাস্তৱ জীৱন, জীৱিত বা মৃত ব্যক্তিৰ লগত কোনো ধৰণৰ সংগতি বা সম্পৰ্ক নাই। অনিচ্ছাকৃতভাৱে ইয়াৰ কোনো মিল দেখা পালে এয়া মাথো এটা সংযোগ বুলিহে ধৰা হ'ব। অ' ছাৰ ৰ'ব। ঐ কি হ'ল তোৰ? কিয় খালি বাইক? ছাৰ বহুত জোৰছে লাগিছে অ'। ঐ কি লাগিছে তোৰ? যা পটাপট কৰি ল। ঐ ৰ ক'ত যা? এইখিনি মই ঐ ক'ত গৈছ তই? ৰৈছ নে তই? হাই ঐ তহঁত আহিলি? আমিতো কেতিয়াবাই পালোহি, তহঁতৰহে দেৰি। পিছে মোৰ জনী দেখোন অহাই নাই। ঐ ৰাজ আৰু হিমাশ্ৰী ইফালে আহিছে। অ' জান আজি কিন্তু বৰ ভাল লাগিব আকৌ ন? এজনী আঁতৰচোন।
Hi guys. হাই ইমান দেৰি কৰিলি তহঁতি ধেৎ। কি হ'ল ইমান দেৰি যে ৰাতি টোপনি ক্ষতি নি মোৰ কথা ভাবি তইহে গোটেই ৰাতি ফোনত কথা পাতি পাতি শুবলৈ নিদিলি ঐ তহঁতৰহে প্ৰেম আৰু দেই ঐ জান মোৰ লগত তুমি কেতিয়া কথা পাতিবা এই এজনী এফালে আহাচোন তুমি তাৰ ওচৰত নাথাকিবা কেতিয়াবা মোৰ পৰা কাঢ়ি লৈ যাব কিয় মিনতি আজি কাৰ মাথাটো চুবাই আছো চাওক দাদা এই মোক ইয়াৰ লগত কথা পাতিব নিদিয়ে মই আছো নহয় হ'ব দিয়া ঐ যাওঁ বল ঐ বল বল সেই এইখনো এতিয়াহে বেয়া হ'বলৈ পালে ঐ কি হ'ল জানো কি হ'ল ষ্টাৰ্টটো বন্ধ হৈ গৈছে ৰ মই চাই আছো ঐ কি হ'ল ঐ চানা মানুহটো মোলৈ কেনেকৈ চাই আছে কোন আপুনি এই ৰাতিখন ইয়াত কিয় ঘূৰি ফুৰিছে মোৰ ঘৰ ইয়াতে অলপ আগত গাড়ী বেয়া হ'ল নেকি আপোনালোকৰ চেহ গাড়ীখন বেয়া হৈ গ'ল মেকানিক পাম নেকি ইয়াত ক'ৰবাত না ইয়াত মেকানিক পাব না ইয়াৰ পৰা উভতি যাব পাৰিব মানে ইমানত ইয়াত মেকানিক নাপাব যদি থাকে মোৰ ঘৰত থাকিব পাৰিব নালাগে হ'ব আমি কিবা এটা কৰিম আপুনি যাওক তথাপি এবাৰ ভাবি চাওক কথাটো যদি যাব বিচাৰে মই আগে আগে যাম আপোনালোক মোৰ পিছে পিছে যাব পাৰিব চেহ
ৰচোন কি হৈছে চাওঁ মই। কি হ'ব এতিয়া আমাৰ? মোৰ বৰ ভয় লাগিছে। ভয় নকৰিবা, মই আছোঁ নহয়। পাপাই মোক কৈছিলে পাৰ্টি খাবলৈ যাব নালাগে বুলি, এতিয়া ফচিলো নহয়। চে ঠিক নহ'লো, যাওঁ ব'ল। ক'ত যাবি? সেই মানুহজন আহিছিলে যে, তেহেঁতৰ ঘৰলৈকে যাম। নাযাওঁ নেকি, মানুহজন বৰ ঠিক দেখা নাই। ধেইত, ভয় কৰিবলগীয়া কি কথা আছে, সিও মানুহহে। ব'ল। তই আহ। ব'ল। ঐ গেটখনো ঠিকেই পাইছিলোঁ, ভিতৰ ইমান হাবি যে কিয়? জানো নাজানো দেই ক'ত আহিছোঁ। ঐ তহঁতি ইয়াত অকণমান ৰ, আমি খৰি কেইটামান লৈ আহোঁগৈ। ব'ল 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 ব'ল। ঐ সোনকালে আহিবা। হ'ব দে। ঐ মিনতি, তই সিহঁতক চাবি দেই। ঐ হ'ব দে, তহঁতি সোনকালে আহিবি। আচ্ছা ৰাজীৱ, তোমাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই নেকি? গাৰ্লফ্ৰেণ্ড আছে। আছে যদি লৈ নাহিলি কিয় তই? আছে, কিন্তু মোৰ হৃদয়ত আছে। আজিলৈকে মনৰ কথাটো কোৱাই নহ'ল, আৰু চাগে নহ'ব। কিয়? আচলতে মোৰেই দেৰি হ'ল। এতিয়া এটা কাৰোবাক ভাল পায়, আৰু সিও বহুত মৰম কৰে তাইক। বাৰু বাৰু সেইবোৰ বাদ দিয়া, এতিয়া তুমি গান এটাকে শুনোৱা আমাক। গাম, কিন্তু এটা চৰ্ত আছে। কি চৰ্ত? চৰ্তটো বেছি ডাঙৰ নহয়। মই গান গাম, তহঁতে কিন্তু নাচিব লাগিব। আৰু বহুত ধুনীয়া নাচিম। ঠিক আছে। কবিতা লিখোতে জানানে তোমালৈ মনত পৰে, কবিতা লিখোতে জানানে তোমালৈ মনত পৰে, কাজল হনা দুচকুলৈ মোৰ মনোৰামাৰে, কাজল হনা দুচকুলৈ মোৰ মনোৰামাৰে, দেহা ঢালি দিবৰ মন যায় তোমাক দেখিলে, ঘনে ঘনে বুকুখন কপে কিয় ঘনে, কিয়াত মৰমে বাহাজিলে, কবিতা লিখোতে জানানে তোমালৈ মনত পৰে।
ঘনে হিয়াত মৰমে বাহাজিলে কবিতা লিখোঁতে জানানে তোমালৈ মনত পৰে মজা খাইছা দেই ঐ ৰ দেই মই এইখিনিৰ পৰা আহিছোঁ ক'ত যাওঁ তই হিচাপ কৰি আহিছোঁ ৰ মই আহিছোঁ দেই অঁ ঠিক আছে যা 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 ঐ দেহা নিলিম এইবাৰ এইটো মোৰ সোমাবলৈ আহিলে মোৰ পৰা যে খাৰিলে আমি ভিতৰতে যাওঁ ব'ল কিবা বোলা যাওঁ ভিতৰলৈ যাওঁ বোলা ৰাজ নিলিম
শিবু অ শিবু অংকিতা অংকিতা শিবু ঐ শিবু শিবু আরে শিবু ঐ ঐ শিবু কি হল ঐ ঐ কি হল তো হ্যাঁ ঐ কি হল নীলিম ঐ নীলিম তহঁতি ইয়ালৈ কেলৈ আহিছ চব মৰিবি তহঁতি চব মৰিবি গুচি যা ইয়াৰ পৰা কেলৈ আহিছ তহঁতি ইয়ালৈ তহঁতি এটাও ইয়াৰ পৰা যাব নোৱাৰ কোনো যাব নোৱাৰ ইয়াৰ পৰা Rajib, কোন তই কোন